আজি আমি এনেকুৱা সংখ্যাবিলাকৰ স্কুৱেৰ কৰিম যিবিলাকৰ একৰ ঘৰত ফাৰ্ষ্ট সংখ্যাটো থাকে মানে নিট ডিজিট 5 হয় চ' 25ৰে ষ্টাৰ্ট কৰিছোঁ এইটোৰ এককৰ সংখ্যাটো 5 দশকৰটো 2 10th প্লেছত 2 আছে চ' 10th প্লেছত থকা নম্বৰটোক আমি n বুলি ধৰি ল'ম চ' দেন n + 1 হ'ব 2 + 1 = 3 আমি প্ৰথমে এককৰ ঘৰৰ সংখ্যাটো এইটো এককৰ ঘৰৰ সংখ্যাটো আমি স্কুৱেৰ কৰি বহুৱাই ল'ম 5 স্কুৱেৰ 25 তাৰ আগত আমি n × n + 1 বহুৱাম n হ'ল 2 n + 1 3 আৰু 25টো ইয়াতে থাকিব 2 × 3 6 25 কিবা ডাউট থাকিলে সুধিব আৰু আমি আৰু এটা সংখ্যা 3 ডিজিটৰ এটা সংখ্যা কৰি চাইছোঁ 135 লৈছোঁ আমি স্কুৱেৰ কৰিম ইয়াতে n 13 so n + 1 14 n × n + 1 কৰি চাম আমি এটা মাল্টিপ্লাই so এইটো হ'ব 5 স্কুৱেৰ 25 n × n + 1 82 পাইছোঁ আমি so 182 বহুৱাম সেইটো এনচাৰ আমি কৰি চাব পাৰোঁ সন্দেহ থাকিলে আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি বুজি পাইছে কমেণ্টত এটা সংখ্যা মই দিছোঁ স্কুৱেৰ কৰি জনাবচোন 125 স্কুৱেৰ কৰিলে কিমান হয় এইটো ট্ৰিক্স এপ্লাই কৰি এনচাৰটো মোক কমেণ্টত জনাবচোন থেংক ইউ